তো আমি সকলোৱে হোৱাটছএপৰ ষ্টেটাছ ডাউনলোড কৰিবলৈ কিছুমান থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰোঁ, যেনে জিবি হোৱাটছএপ বা ফিটমেট। তো আপোনালোকে এতিয়াৰ পৰা কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰি আপোনালোকে ষ্টেটাছ ডাউনলোড কৰিব নালাগে, কাৰণ মই আজি আপোনালোকক এনেকুৱা এটা ট্ৰিক দিম যাৰ দ্বাৰা আপোনালোকে হোৱাটছএপৰ পৰা আপোনালোকে ষ্টেটাছ ডাউনলোড কৰিব। প্ৰথমতে আপোনালোকে যেটো হোৱাটছএপ ষ্টেটাছ ডাউনলোড কৰিব খোজে সেইটো এবাৰ চাই ল'ব হোৱাটছএপত। তাৰপিছত আপোনালোকে মোবাইলৰ ফাইল মেনেজাৰত যাব, তাৰপিছত থ্ৰী ডটত ক্লিক কৰিব, ছেটিংছত যাব আৰু এইটো অপশ্যন আপোনালোকে অন কৰি থ'ব। আৰু অন কৰাৰ পাছত আপোনালোকে যাব আপোনালোকৰ মোবাইলৰ ফাইলছত, তাতে যাব এণ্ড্ৰইডত, আৰু এণ্ড্ৰইডত যোৱাৰ পাছত যাব মিডিয়াত, আৰু মিডিয়াত যোৱাৰ পাছত com.whatsappত যাব, আৰু তাৰপাছত আপোনালোকে হোৱাটছএপত যাই মিডিয়াত যাব, আৰু মিডিয়াত যোৱাৰ পাছত আপোনালোকে ওপৰত এটা অপশ্যন পাব ষ্টেটাছ। তো ষ্টেটাছত আপোনালোকে সকলোখিনি ষ্টেটাছে পাই যাব যিবোৰ আপোনালোকে চাইছে। আৰু এতিয়া মোক বহুতে কমেণ্ট কৰি ক'ব যে আমাৰ ফিটমেট আছে, আমি ফিটমেটৰ পৰা ডাউনলোড কৰিম, আমাৰ জিবি হোৱাটছএপ আছে, আমি জিবি হোৱাটছএপৰ পৰা ডাউনলোড কৰিম। কিন্তু মই আপোনালোকক জনাই দিওঁ যে ফিটমেট হৈছে এটা থাৰ্ড পাৰ্টি এপ, আৰু জিবি হোৱাটছএপ কিমান ডেঞ্জাৰাছ মই অলৰেডি আপোনালোকক ভিডিঅ' বনাই জনাই দিছোঁ। नहीं ये लोग कहां से आते हैं? হোৱাটছএপ আমি সকলোৱে ব্যৱহাৰ কৰোঁ আৰু হোৱাটছএপত আমি সকলোৱে মেছেজ কৰোঁ। তো কিছুমানে কি কৰে, মেছেজটো দিয়ে আৰু মেছেজটো ডিলিট ফৰ এভৰিৱান কৰি দিয়ে, যাৰ ফলত আমি মেছেজটো চাব নোৱাৰোঁ। কিন্তু আজি মই আপোনালোকক এনেকুৱা এটা ট্ৰিক দিম আৰু দ্বাৰা আপোনালোকে ডিলিট মেছেজ পঢ়িব পাৰিব। ট্ৰিকটো মই আপোনালোকক জনাই দিম, তাৰ আগতে যিসকলে মোক এতিয়ালৈকে ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰি দিব, আৰু যিসকলে ট্ৰিকটো জানে সেইসকলে নাচালে হ'ল, যিসকলে নাজানে তো আহক আপোনালোকক শিকাই দিওঁ। তো প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলৰ ছেটিংছত আহিব আৰু তাতে চাৰ্চ কৰি দিব নটিফিকেশ্যন হিষ্ট্ৰী, আৰু তাতে যেতিয়া আপোনালোকে ক্লিক কৰি দিব নটিফিকেশ্যন হিষ্ট্ৰীটো আপোনালোকে অন কৰি দিব। আৰু এতিয়া মই আপোনালোকক ডিলিট মেছেজ পঢ়ি আপোনালোকক দেখাই দিম। তো চাওক, এইটো মেছেজ মই ইয়াক দি ফেলে মেছেজটো ডিলিট কৰি দিছিলোঁ। তো এইটোৱে মেছেজ মই আপোনালোকক পঢ়ি দেখাই দিম যে এই মেছেজটো আছিলনো কি। আৰু তাৰ কাৰণে মই যাব লাগিব নটিফিকেশ্যন হিষ্ট্ৰীত, আৰু নটিফিকেশ্যন হিষ্ট্ৰীত আপোনালোকে চাই লওক মেছেজটো ডিলিট মেছেজটো হাই বুলি আছিল। আপোনালোকে ডিলিটেড মেছেজ পঢ়িব পাৰিব। আপোনালোকৰ ট্ৰিকটো চাই কেনেকুৱা লাগিল আমাক নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদিহে ভাল লাগিল আপোনালোক সকলো ফ্ৰেণ্ডছলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোক ফ'ল' কৰি থ'ব। থেংক ইউ। ক্লাইমেক্স अभी बाकी। হোৱাটছএপত যেতিয়া ডিপি থওঁ আমি তেতিয়া ফুল ফটোটো ডিপিত থ'ব নোৱাৰোঁ, যাৰ ফলত আমি ফটোটো ক্ৰপ কৰি আমি ডিপিত থ'ব লগা হয়। মই জানো বহুতেই এই প্ৰব্লেমটো ফেচ কৰে, কিন্তু এতিয়াৰ পৰা আপোনালোকে এই প্ৰব্লেমটো ফেচ কৰিব নালাগে, কাৰণ এনেকুৱা ধৰণৰ এটা ট্ৰিক দিম যাৰ দ্বাৰা আপোনালোকৰ যেনেকুৱা ধৰণৰে ফটো তেনেকুৱা ধৰণে আপোনালোকে প্ৰফাইলত থ'ব পাৰিব। তো তাৰ আগতে যিসকলে এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰি দিব। তো প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত ক্লিপ ড্ৰপ বুলি চাৰ্চ কৰিব, তাৰপিছত আপোনালোকে এইটো ৱেবছাইটত আহি যাব, তাত এটা অপশ্যন পাব আনক্ৰপ, তাতে ক্লিক কৰি দিব, আৰু আপোনালোকে যিটো ফটো আপোনালোকৰ প্ৰফাইল পিকচাৰত থ'ব খোজে সেইটো ইয়াতে চিলেক্ট কৰি ল'ব, আৰু চিলেক্ট কৰাৰ পাছত আপোনালোকে তলত এটা অপশ্যন পাব কাষ্টম, তাতে ক্লিক কৰি দিব, আৰু কাষ্টমত যেতিয়া ক্লিক কৰি দিব ইয়াতে আপোনালোকে স্কুৱেৰটো চিলেক্ট কৰি ল'ব, আৰু স্কুৱেৰটো চিলেক্ট কৰি আপোনালোকে নেক্সট ক্লিক কৰি দিব, আৰু অলপ সময়ৰ পাছত আপোনালোকক দুটা ফটো ইয়াতে বনাই ৰেডি কৰি দিব। আপোনালোকে চিম্পল স্ক্ৰীনশ্বট এটা লৈ ল'ব, আৰু अगर तुम लोगों को ये वीडियो पसंद आई तो यार लाइक मार दो, और नहीं आई तब भी लाइक मार दो, क्योंकि फर्क नहीं पड़ता। सही बता रहा हूँ, फर्क नहीं पड़ता, बस लाइक मार दो। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर कुछ भी फेंक के मारो, ये माइक फेंक के मारो, ये कैमरा फेंक के मारो, मैंने उल्टा बोल दिया लेकिन मुझे फर्क नहीं पड़ता है, बस सब्सक्राइब करो, मुझे नहीं